অম্বুবাচী মেলা উপলক্ষে গুৱাহাটী চাহানী কাউৰীয়া সন্থাৰ বিশেষ পদক্ষেপ। দেশ বিদেশৰ পৰা অহা 3 লাখতকৈ অধিক ভক্তক বিনামূলীয়া খাদ্য চিকিৎসা সেৱা প্ৰদান। উল্লেখযোগ্য যে সংস্থাটোৱে বিগত প্ৰায় 12 বছৰে সমাজৰ উন্নয়নৰ স্বাৰ্থত নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ লগতে অম্বুবাচী মেলাটো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজক খাদ্যৰ যোগান ধৰি অহাৰ লগতে বিনামূলীয়াকৈ চিকিৎসা সেৱাও আগবঢ়াই আহিছে। লক্ষণীয় যে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অতি সোনকালে এখন বিদ্যালয় নিৰ্মাণ কৰাৰ পোষকতা কৰে সংস্থাৰ তৰফৰ পৰা। এনজিঅ'ৰ লগত আমাৰ মোটামুটি 300 মেম্বাৰ আছে, কাৰণ আমাৰ নৰ্থ ইষ্টত যিমান আমাৰ ষ্টেট আছে চবত ষ্টেট যিমান আছে তাৰ মাজে মাজে আমাৰ মেম্বাৰ আছে। গোটেই মেম্বাৰটো আছে আমাৰ ইটানগৰ হওক বা আমাৰ নাচল হওক বা আমাৰ ডিমাপুৰ হওক আমাৰ কহিমা আমাৰ ইফাল মানে গোটেই ৰাইজৰ পৰা মানুহ আমাৰ মেম্বাৰ আছে। সেইটো গোটেই আহিছে আমাৰ গোটেই লগ ধৰি আগলৈ কেনেকুৱা পৰিকল্পনা কিমান চনৰ পৰা চলি আছে আৰু আগলৈ আমাৰ এইটো 12 বছৰ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।